স্বাগতম জানাইছো মোৰ এই চেনেল নিকচঞ্জয় 2.0 লৈ তো আজি আমাৰ এই ভিডিঅ'টোত কথা পাতিম সাবৰ বিষয়ে আমি সাব কৰিব লাগে নে নালাগে আৰু সাব কি হয় এইবোৰ বিষয়ে তো তেন্তে বলক পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ সাব হৈছে আপুনি মোক সাবস্ক্ৰাইব কৰক মই আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰিম তো এইটো সাব কৰি কেনে একোটো লাভ নাই কাৰণ আপোনাৰ সাবস্ক্ৰাইবৰ ইউটিউবত কোনো ধৰণৰ মেটাৰে নকৰে যোনটো আপুনি ধৰক সাব কৰি কেনে আপুনি 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিও ললে দেন আপুনি নেক্সট যোনটো আপোনাৰ 4000 ঘণ্টা আছে এইটো আপুনি কেনেকৈ কমপ্লিট কৰিব আৰু সাব কৰাৰ পিছত ইউটিউবৰ যোনবিলাক সাবস্ক্ৰাইবাৰ আহিব সেইটো আপোনাৰ স্পেম মাৰা যাব স্পেম মাৰি কেনে আপোনাৰ অবিয়াসলি ঘটাই দিব সাব প্ৰথমত মও কৰিছিল কিন্তু সঁচা কথাটো ক'ব গ'লে সাব মও কৰিছিল সাব কৰাৰ পিছত আপোনাৰ ঠিক এদিনত কিন্তু বহুত গ্ৰ' হৈ যায় তাৰপিছত আপুনি ধৰক ৰাতিটো কৰিলে মানে ৰাতি ধৰক 1 ঘণ্টা 2 ঘণ্টা কৰিলে আপোনাৰ 200 300 সাবস্ক্ৰাইবাৰ আহি গ'ল সাবস্ক্ৰাইবাৰ অহাৰ পিছত আপুনি কি কৰিব ৰাতিপুৱা শুই উঠি চাব আপোনাৰ সাবস্ক্ৰাইবাৰ পুৰা মাইনাছ পুৰা ডিক্ৰিজ হৈ যায় সাবস্ক্ৰাইবাৰ সো সাব কৰি কেনে একো লাভ নাই কাৰণ ইউটিউবত আপুনি যদি মনিটাইজেশ্যন অন কৰিবও লাগে তো মনিটাইজেশ্যন অন কৰিব আপোনাৰ 1000 টা সাবস্ক্ৰাইবাৰ আৰু লগতে 4000 ঘণ্টা কমপ্লিট হ'ব লাগিব আৰু 4000 ঘণ্টা কেনেকৈ কমপ্লিট হ'ব আপুনি ভিডিঅ' বনাই থাকিব আপোনাৰ ভিডিঅ' ভিউৱাৰ্ছে চাই থাকিব সেইটোৰ পৰা আপোনাক ৱাচ টাইম দিব ৱাচ টাইম দি আপোনাৰ 4000 ঘণ্টা কমপ্লিট হ'ব সো এইবিলাক যোনটো সাব আছে সেই সাব কৰি কোনো লাভ নাই কাৰণ সাবস্ক্ৰাইবাৰ কোনো ধৰণৰ মেটাৰে নকৰে না আপুনি সাবস্ক্ৰাইবাৰ পইচা পাব না কিবা পাব আৰু আপোনাৰ এইটো যোনটো আছে 1000 টা সাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে বা কিবা হ'লে হেৰি আপোনাৰ চেনেলটো জলদি গ্ৰ' হ'ব কিবা হ'ব এইবিলাক একো নাই ইয়েছ 1000 টা সাবস্ক্ৰাইবাৰ অলপমান বুষ্ট পায় চেনেলটোৱে সেইটো নকওঁ যে আপুনি বুষ্ট নাপায় অলপ বুষ্ট পায় কিন্তু ইমানো বেছি নাপায় সো 1000 টা সাবস্ক্ৰাইবাৰ কমপ্লিট কৰাটো ইমান বেছি হেৰিও নহয় আৰু আপুনি যেতিয়া ভিডিঅ' বনাই থাকিব আপোনাৰ 4000 ঘণ্টা যেতিয়া পুৰা হ'ব যাব তেতিয়া অবিয়াসলি আপোনাৰ 1000 সাবস্ক্ৰাইবাৰ কি আপোনাৰ অলৰেডি বেছি সাবস্ক্ৰাইবাৰ হৈ যাব আপোনাৰ 5000 7000 লৈকে সাবস্ক্ৰাইবাৰ পাই যাবগৈ তেতিয়ালৈকে 4000 ঘণ্টা কমপ্লিট কৰাৰ লাগে তো সাব কৰি কিনে কোনো ধৰণৰ একো মেটাৰ নকৰে আৰু যোনে এইবিলাক সাব কৰি আছে বা কৰি মানে আগলৈ ধৰক ভাবিছে কৰিম বুলি সেইটো নকৰিব কেতিয়াও কাৰণ সেইটোৰ পৰা আপোনাৰ চেনেলটো উল্টাই লষ্টে হ'ব পাৰে আপোনাৰ কোনো ধৰণৰ লাভ নহয় সো যদি আজি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব নপাহৰিব আৰু লগতে যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত এনেকুৱা ধৰণৰ টপিক লৈ তো বাই বাই